হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজু অসম ব্লগ চেনেল পুনৰ স্বাগতম জনাইছোঁ। আৰু এয়া আমাৰ নতুনকৈ চলি থকা ৰাস্তাৰ কাম চলি আছে। চ' নিউ এলাইনমেণ্টত কাম চলি আছে। চ' পকলেন লাগি পূৰা চাফাই অভিযান চলি আছে আমাৰ। আৰু এতিয়া আমি বনাই ল'ম দুই চাইডে ধুনীয়াকৈ বক্স, আৰু তাৰপিছত পৰিব আমাৰ ধুনীয়াকৈ বালি, GSB, WMM আৰু তাৰপিছত কাৰ্পেটিং। তো ভিডিঅ'টো চাই থাকক। পূৰা চাহ বাগান ভাঙি চিঙি চুৰমাৰ লগতে এতিয়া আমি বক্স টাইপ বনাই লৈছোঁ। এতিয়া ইয়াৰ ওপৰত পৰিব বালি, তাৰপিছত GSB, তাৰপিছত WMM, তাৰপিছত কাৰ্পেটিং। আৰু এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে আমাৰ বক্স। আৰু এয়া আমাৰ GSBৰ ওপৰত WMM মেটেল পাৰিছে। আমাৰ WMM লেভেল দি কিনে বেডখন ফিনিচিং কৰা হ'ল, আৰু ইয়াৰ ওপৰত হৈ যাব আমাৰ কাৰ্পেটিং। আৰু ফাইনেলি আমাৰ হৈ গ'ল কাৰ্পেটিং। আৰু ইয়াৰ কাৰ্পেটিং চলি আছে, চাওক। আৰু কাৰ্পেটিঙো কি ধুনীয়া হৈছে, মানে এতিয়া আৰু গাড়ী দৌৰাহে কথা কেৱল। আৰু এইবিলাক লেবাৰসকলে কাম কৰি আছে, লগতে পিছফালে ৰলাৰ লাগি আছে। আৰু আমাৰ যিবিলাক কৰ্মচাৰী আছে ধুনীয়াকৈ কামত লাগি আছে চবে, চাওক। আৰু এয়াই হৈছে অসম মালাৰ নতুন নতুন কামৰ মানুহসকলৰ সুবিধাৰ্থে বনোৱা এয়া ৰাস্তা। বহুত বিজি ৰাস্তা এইটো, নন ষ্টপ গাড়ী চলিয়ে থাকে। আৰু আমাৰ ৰাস্তাৰ কামৰ এইটো এটা আছিল সৰুকৈ ভিডিঅ'। চ' আপোনালোকে কেনে পালে ভিডিঅ'টো চাই নিশ্চয় জনাব। আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ ইমানতে, বাই বাই।